দোকান খোলাৰ পিছতে চাইছে দেখিছে যে এনেকৈ অৱস্থা। তাৰপিছত মোক ফোন কৰিলে, মই আহিলোঁ। তাৰপিছত মই আহি কিনে থানাত ফোন কৰিলোঁ, অ' চি ছাৰক ফোন কৰিলোঁ। তাৰপিছত আহিলে, ডি এছ পি ছাৰো আহিলে, এতিয়া ইনভেষ্টিগেশ্যন কৰি আছে। খুলি কিনে গেছ লাইটতে গেছ দি কাটি লৈ গৈছে চব। পিছফালে দি সোমাইছে, এইটো দেখা যায়, কিন্তু 4টামান লোহাৰ দৰ্জা কাটিছে। 4টা টকাৰ মূল্য আছিলে আচলতে আপোনাৰ 30-40 লাখ টকামান হ'ব। কেনেকৈ এইটো আমি কেনেকৈ ক'ম, এইটো প্ৰশাসনে জানিব। প্ৰশাসন ডিউটি থাকিলেতো এনেকৈ হ'ব নোৱাৰে। এতিয়া প্ৰশাসন কি আছিল না আছিল, এইটো প্ৰশাসনে জানে। আৰু আমাৰতো পিছফালৰ পৰা ভাঙি ওলাইছে, এইটো আমি জানো। আপুনিও কোকৰাঝাৰৰ যিহেতু চুৰিকাণ্ড এইবিলাক বন্ধ কৰিব লাগে, বন্ধ হ'ব লাগে। আৰু এইবিলাক কাৰণে প্ৰশাসন কটকটীয়া হ'ব লাগে, যে কাৰণে এনেকৈ হ'ব নালাগে। এনেকৈ হ'লে মানুহৰ জীৱনটোতো মৰি যোৱাৰ নিচিনা হয় না। আমাৰ কিমান কাষ্টমাৰৰ গ'ল্ড জমা যাৱা আছে, এইবিলাকতো চব আমাৰ ৰিটাৰ্ণ কৰিলে আমি ক'ৰ পৰা কৰিম, এইটোতো মোৰ এতিয়া টেনশ্যন হৈ আছে। মোৰটোতো লৈছে আৰু এইবিলাকো কৰিব লাগিব, এক্সট্ৰা কৰি দিব লাগিব। এইটো আমাৰ এতিয়া কেপাচিটি নাই, এনেকৈ চলি আছে। ক্ষুদ্ৰ এইটোৱে কৈছোঁ, এনেকৈ কেনেকৈ চলিব? আমিতো বহুত কষ্ট কৰি মানে ইমানখিনি আহিছোঁ না। বেংকৰ পৰা লোন লোৱা থাকে, বহুত মোটামুটি 12 ঘণ্টা 13 ঘণ্টা ইমান ডিউটি কৰোঁ বিজনেছত। তাৰপিছতে এনেকৈ অৱস্থা হৈছে। অলপ নজৰদাৰি কৰিলে প্ৰশাসনৰ পৰা বা ডিউটি কৰিলে অলপ এইটো কমিব। আৰু এইটো প্ৰশাসনৰ ওপৰতে কমিব। আৰু সাধাৰণ পাব্লিক অলপ জাগ্ৰত থাকিব লাগিব, এইটোৱে।